বন্ধু বান্ধৱীসকল, মোৰ মিনি ব্লগটোলৈ সকলোকে স্বাগতম জনাইছোঁ। তো বিহুৰ উপলক্ষে আমাৰ গাঁৱত অকণমান খেল পাতিছে, তাকে দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। তো আমি ইয়াত কাবাডী খেলি আছোঁ সকলোৱে। আপোনালোকৰ তাত কেনে খেল পাতিছেনে প্ৰথমে কমেণ্ট কৰি জনাব, আৰু মিনি ব্লগটো চাই কেনেধৰণে পালে কমেণ্ট কৰি জনাব। এয়া ভাইটি আকৌ এইফালে কলগছত তেল ঢালি দিয়া, তেল লগাই দিয়ে যে কলগছত, তো সেয়াত উঠিবলৈ চেষ্টা কৰি আছে। তো আপোনালোকৰ গাঁৱৰ সেইফালে এনেকৈ খেলটো খেলেনে নেখেলে জনাবচোন। আৰু লগতে আমি এয়া আমাৰ আইতাহঁতে এইফালে হাঁহ ধৰিবলৈ কাৰণে চেষ্টা কৰি আছে। চাওকচোন সকলোৱে এই হাঁহজনী ধৰা খেল। আপোনালোকৰ তাত এনেকৈ খেল খেলেনে নেখেলে জনাব দেই। অৱশেষত বহু চেষ্টা কৰিও আইতাহঁতে হাঁহটো ধৰিবগৈ নোৱাৰিলে বাৰু। হাঁহ খেল শেষ হোৱাৰ পাছত এইফালে টেকেলি ভঙা খেল আৰম্ভ কৰিলে। তো টেকেলি ভঙা খেলত এইয়া খুৰীয়ে চাওকচোন টেকেলি ভাঙিবলৈ গৈ আছে। তো টেকেলি ভাঙিবলৈ যাওঁতে ক'ত গৈ আছে আপোনালোকে লক্ষ্য কৰকচোন। টেকেলি থাকিল ক'ৰবাত, খুৰীয়ে গৈ আছে এইয়া ইফালে যে চাই আছিল বুঢ়া ডেকা সকলোৱে মিলি দৰ্শক, সেয়া তালৈহে গৈ আছে। তো কাৰোবাৰ মূৰ ভাগিবলৈহে গৈ আছে ইহঁতে। তো এইফালে টেকেলি ভঙা খেল সমাপ্ত হোৱাৰ পাছত আমি আকৌ বোৱাৰী ছোৱালীবোৰ ৰছী টনা খেলত লাগিলোঁ। এয়া ৰছী। আজি মোৰ মিনি ব্লগটো ইমানে আছিল। বাই বাই।